हाई फ्रेंड्स आपनालोक सकलोके कुइक कुकिंग चेनेलলৈ पुনৰ এবাৰ স্বাগতম জনাইছো। আজি আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় ধৰিব পাৰিছে মই কি বনাব লৈছো। আজি মই পাইনএপলৰ পোলাও বনাম আৰু ইয়াৰ কাৰণে কি লাগিব আপোনালোকক দেখুৱাইছো। 4-5 টুকুৰা মান মই পাইনএপল এয়া মিক্সিত মই গুৰি কৰি আনিলো। এয়া লৈছো পিয়াজ, এয়া লৈছো অকনমান আদা, এয়া লৈছো নহৰু, তেজপাত 3 খিলা মান, এয়া লৈছো किसमिस और किसमिस काजू आलमंड आपनालोके जी दिও इच्छा करे ताके दिबो पारिबो और इच्छा करिले बुट आपनालोके राति তিয়াই रातिपुवाले तामने एटु बुट सिजाइও दिबो पारिबो। মই আসলতে কালি মই বুটটো তিয়াবলে পাহৰি গলো और এই দুটা মই গাৰ্নিশ কৰিবৰ কাৰণে ৰাখি থৈছো আৰু এয়া মই গঞ্জহা চাউল 2 কাপ মই ধুই মেলি ৰাখিলো অলপ শুকুৱাই পেলাই পানীটো এৰুৱাই ৰাখি থৈছো আৰু এয়া মই গেছত কুকাৰটো পাতি দিলো আৰু ইয়াত মই ৰিফাইন তেল আপোনালোকে ধৰিব পাৰিছে অকনমান ইমানখিনি দি দিছো। তাৰ পাছত মই ইয়াত ৰিফাইন তেলটো যেতিয়া গৰম হৈ গল তাত মই অলপ চেনি দি দিম। আগতে আসলতে আমাৰ মাহঁতে চেনি নিদিয়ে, পিয়াজখিনিকে ভাজি কালাৰটো বাদামী কালাৰ কৰি দিয়ে, কিন্তু আমি আজিকালি আসলতে সহজ কৰিবৰ কাৰণে আমি এই পিয়াজখিনি দি অকনমান এই চেনিখিনি দি পিয়াজখিনি ৰঙা সোনকালে হ'বৰ কাৰণে এনে ধৰণে আমি বনাবলে লৈছো আজিকালি আৰু এতিয়া মই দেখিছে আপোনালোকে এইখিনি ৰঙা হৈছে, কেৰামেল টাইপৰ হৈ গৈছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। অকনমান ৰঙা হলে আসলতে কালাৰটো ভাল হয় আৰু যেতিয়া এইখিনি ৰঙা হৈ গল মই ইয়াত পিয়াজখিনি দি দিলো। পিয়াজৰ কালাৰটো ৰঙা হোৱালৈকে মই ভাজি থাকিম, নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। পিয়াজৰ কালাৰটো ৰঙা হোৱালৈকে এয়া ভাজি আছো। ইয়াৰ পাছত মই এই আদা থেতালি থোৱা আদা আৰু নহৰু আৰু তেজপাত আপোনাৰ গোটেইখিনি দি দিছো আৰু লগতে অকনমান গোন্ধ হ'বৰ বাবে মই ইলাচি গুৰি অকনমান দি দিম আৰু মই ইয়াত অকনমান গোন্ধ হ'বৰ বাবে এখিনি মই ইলাচি দি দিছো। তাৰ পাছত মই এখিনি দেখিছে আপোনালোকে ৰঙা হোৱালৈকে মই এখিনি এইদৰে ভাজিলো। যেতিয়া এখিনি অকনমান তেল এৰাৰ দৰে হৈছে মই ইয়াৰ পাছত পিয়াজখিনি যেতিয়া অকনমান ৰঙা হৈ গল তাত মই এই গুৰি কৰি থোৱা পাইনএপলৰ গুৰিখিনি মই ইয়াত প্ৰথমতেই দি দিলো। তাৰ পাছত মই এইখিনি অকনমান সময় ইয়াত পাইনএপল আৰু পিয়াজ, নহৰু, আদা, ইলাচি এই পেষ্টটো মই ইয়াত অকনমান সময় ভাজি আছো। খুব সহজতেই হয়, বহুত দেৰি ভাজিব নালাগে। এইখিনি হৈ আছে আপোনালোকে মন কৰিছে নিশ্চয়। ইয়াৰ পাছত মই একেবাৰে সহজ মই ইয়াত চাউলখিনি দি দিম। চাউল মই 2 পোৱা লৈছো আৰু এই চাউলখিনি মই ইয়াত দি দিছো। চাউলখিনি দি দিয়াৰ পাছত মই ইয়াক প্ৰায় 5 মিনিট মান সময় মই এইখিনি ভাজি থাকিম। এইখিনি মই 5 মিনিট মান সময় লৰাই আছো। ইয়াৰ পাছত মই ইয়াত সোৱাদ অনুসাৰি নিমখ দিম। নিমখটো অকনমান মই পানী দিয়াৰ পাছত আকৌ টেষ্ট কৰি চাম। এতিয়া মই ইমানখিনি দি দিছো। তাৰ পাছত তাত মই যিমানখিনি আপোনালোকক কৈছো ড্ৰাই ফ্ৰুটছ আছে দি দিব পাৰিব। মই কিসমিসকে আনিলো, সেইখিনি আছিলে মোৰ ওচৰত, সেইখিনি দি দিছো। তাৰ পাছত এইখিনি অলপ সময় এইদৰে চাউলখিনি মই ভাজি থাকিব লাগিব। এয়া মই দেখিছে আপোনালোকে নিশ্চয় কেনেকৈ লদা বান্ধি গৈছে আৰু কুকাৰৰ পৰা চাওক আপোনালোকে কেনেকৈ এৰাই গৈছে। এনেকৈ ভজা যেতিয়া হৈ গল ইয়াৰ পাছত মই
এইখিনি পোলাও হৈ গ'ল। ইয়াৰ পাছত মই ইয়াত পানী দিম। পানী দি দিছোঁ ইয়াত। পানীও বহুত দিব নালাগে, অলপ জৰজৰীয়া হ'লে পোলাওটো খাই ভাল লাগে। পানী মই দেখিছে বহুত পানী দিয়া নাই আৰু কম জুইত এইখিনি পোলাওখিনি কম জুইত আচলতে ভাজিব লাগে আৰু কম জুইতেই বনাব লাগে আৰু সেইকাৰণে ল' ফ্লেমতে মই বনাম আৰু আপোনালোকে নিশ্চয় মন কৰিলে পানী একেবাৰে কম দিছোঁ। অকণমান জৰজৰীয়া হ'লে পাইনএপল বা যিকোনো ফ্ৰুটছৰ এই পোলাওটো খাবলৈ খুব ভাল হয়। আৰু এতিয়া মোৰ হৈ গ'ল আৰু এতিয়া মই ঢাকনাখন মাৰি দিম। এটা চিটি মৰাৰ পাছত মই আকৌ নমাই পেলাই আপোনালোকক দেখাম। এয়া মই পোলাওখিনি বনাই অকণমান গাৰ্নিছ কৰি দিলোঁ। চব খুব সোৱাদ হৈছে, দেখিবলৈতো কালাৰটো আপোনালোকে নিশ্চয় মন কৰিছে, খুব সোৱাদ হৈছে। আৰু এইকেইদিনত পাইনএপল বজাৰত এভেইলেবল, পাৰিলে আপোনালোকে মই শিকাই দিয়াৰ নিচিনাকৈ আপোনালোকে বনাই খাবচোন। আৰু ইয়াৰ লগত কোনো মাছ মাংস নহ'লেও হয়। আৰু মই 1 চামুচ টেষ্ট কৰি খাইছোঁ, খুব সোৱাদ হৈছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু যদি আজি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।